তো নমস্কাৰ আমাৰ আসিফ হুছেইনৰ আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম সকলোকে। আজি আমাৰ ডাইৰেক্টৰ পেৰেড আছিল, ডাইৰেক্টৰ চাই আমাৰ পেৰেড চালে। পেৰেড অলমষ্ট 95% ঠিক হৈছে বুলি কৈছে, অলপ দুই এটা ভুল যদি দেখিছে তেওঁ সেইখিনি আমাক শুদ্ধ কৰিবলৈ কৈছে। তো এতিয়া এইখিনিতে আমি কি হয় আৰু মাজত একদিন আমি ৰেষ্ট পাম, তাৰপিছত আমাৰ POP হ'ব। তো এই ঠাইখিনিতে আমাৰ বহুত মেমৰিজ আছে। এখন গ্ৰাউণ্ড চাওক, এইটো আমাৰ ড্ৰিল ছেট, তাত এটা ড্ৰিল ছেট, ইফালে আউটডোৰ অফিচ, এয়া বাস্কেটবল কোৰ্ট, ভলীবল কোৰ্ট, চব অলমষ্ট চব ৰেডি হৈ গৈছে। তো এতিয়ানো চাওঁ এই ঠাইখিনিত আমাৰ কি কি স্মৃতি হ'ল। এতিয়া আমি প্ৰথম কওঁ আসিফ তুমি এডাল কৰিছিলা, এটা অকণমান স্মল ডেমো দেখাই দিয়া। এনেই ড্ৰেছটোতো বেয়া হ'ব গম পাইছোঁ বাৰু, কিন্তু এতিয়া এইটো এনেকৈ ন, ঠিক আছে। এতিয়া এইটো বিশ্ব দেখাই দিবা। ইয়াত আমি পুল আপ প্ৰেক্টিচ কৰাইছিল, কিন্তু এতিয়া বিশ্বৰ অলপ প্ৰেক্টিচটো কমিছে, কিন্তু বিশ্বই আমাৰ টেষ্টৰ দিনা 17টা পুল আপ মাৰিছিল। জীৱনৰ হাত ভাঙা যদিও সি কৰিবলৈ ট্ৰাই কৰিছিল। আৰু দিয়া জীৱনে এখন হাতে দেখাইছে নেকি? দিয়া একো নাই। এতিয়া আমাৰ এইখিনিতে কি হয়, কোনটো এইটো তুমি দেখাই দিয়া। এইটো একদম এপছৰ কাৰণে বহুত ভাল। ইয়াতে আৰু এটা আছিল, ভৰিটো হেৰি কৰি চেঞ্জ কৰি মই কৰি দি আছোঁ দিয়া, তুমি কেমেৰাটো কদুম এতিয়া কেমেৰামেন এইটো ইণ্টাৰমিডিয়েটটো এইটো কি এপছৰ কাৰণে বঢ়িয়া পদুম। এইটো দেখুৱাই দিয়ে, এইটো ৰোপটো জীৱনৰ হাত ক'ত ভাঙিছিলে। এইটো আছিল য'ত আমাৰ জীৱনৰ ৰোপটো ভাগিছিল। এতিয়া আমি প্ৰপাৰ ইউনিফৰ্মত নাই কাৰণে আমি ৰোপটো নকৰোঁ, আৰু উস্তাদজিহঁতে আছে দেখিলে গালি দিব। এইটো আছিল, ইয়াতে আছিল জীৱনৰ হাতখন ইয়াতে ভাগিছিল ওপৰৰ পৰা আহোঁতে। এইটো 21 ফুট হয় ন, এইটো ছোৱালীৰ কাৰণে 18 ফুট। ইয়াৰে নেপাৰ ছোৱালী কেইজনীও বহুত, যোনকেইজনী ছোৱালী আহে তেওঁলোকেও বহুত সঁচাই মেণ্টেল টাফ হয়, ফিজিকেলি টাফ হয়, এইবোৰ কৰিবলৈ সক্ষম হয়। পাছত এইটো এটা পুল আপ, একচুৱেলি প্ৰথমতে ৰোপ কৰাৰ আগতে ইয়াত চবকে পুল আপ মাৰা প্ৰেক্টিচটো কৰে, আৰু ল'ৰাৰটো পুল আপ 10টা মাৰিব লাগে মিনিমাম, আৰু ছোৱালীৰ বাবে ইয়াত 60 ছেকেণ্ড হোল্ড কৰিব লাগে। ঠিকে আছে, এতিয়া আহক চবৰে এটা এটা ইয়াৰ পৰা কাৰ কি ইয়াত মেমৰিজ আছে জানো। এইটো আমাৰ ৰাজু। ৰাজু কোৱা, তুমি ইয়াত কিমানটাকে মাৰিছিলা? আৰু প্ৰথমটো তুমি, মই যিমান চাইছিলোঁ 5টা মানত তোমাৰ অলপ ৰখি গৈছিলা, তাৰপিছত কেনেকৈ তুমি 16টা কৰিলা? জিম গ'লা? দুদিন বুলি নহয়, একচুৱেলি এইটো দুদিনৰ নহয়। ইয়াত চাওক, সদায় আমি যেতিয়া কৰোঁ এয়া পুল আপ মাৰা আৰু এই ৰছীৰ ওপৰত উঠা, তেতিয়া আপুনি টেষ্টৰ দিনা আপুনি ধুনীয়াকৈ মাৰিব পাৰিব। মাৰিব 10টাতে লাগে, কিন্তু চবেই নিজৰ এনাৰ্জিটো পৰীক্ষাত দেখাই দিয়ে। সেই আসিফে কেইটা মাৰিছিলা? 12টা। বিশ্ব কেইটা মাৰিছিলা? তোমাক 15টা ন? এনেই হেৰিত 15টা মাৰিছিলা। প্লাৱন তুমি? যিমানকেইটা মাৰিলে পাছ হৈছে সিমানকেইটা মাৰিছিলোঁ। তাত মানে হেৰি নামাৰা নেকি? আচ্ছা, প্লাৱনে নামাৰে। আমাৰ চবচে ডেঞ্জাৰ আছিলে দীপে কেতিয়াও পৰীক্ষাত পাছ কৰা নাছিলে, কেতিয়াও ভালকৈ কৰা নাছিলে, কিন্তু পৰীক্ষা দিনাখন 8টা নে 10টা মাৰি দিছিলে। আৰু ফাৰ্ষ্ট এনেকৈ কেডেট হৈ নেপাত এম্বুলেঞ্চত আহে, ৰানিঙত এক্সেলেণ্ট মাৰি আকৌ এম্বুলেঞ্চত গুচি যায়। আৰু 3 ঘণ্টা ইনডোৰ এক্সামত কিমান? 3 ঘণ্টা 15 মিনিটত 3 ঘণ্টা ইনডোৰ এক্সাম থাকে, আধা ঘণ্টাত বোলে আজি তথাপিও ছাবজেক্টত পাছ। ক'ত আধা ঘণ্টা? হিন্দী দিনাখন বোলে 18 মিনিটত কেনেকৈ পাছ কৰে, টেলেণ্ট বুলি কয় ইয়াকে। আচ্ছা, এতিয়া হ'ল আমি এইখিনি মেমৰিজ দেখালোঁ। ইয়াতে চাওক, ইয়াতে ভলীবল আৰু বাস্কেটবল হয়। এতিয়া এইখিনিতে আমি এটা কৈ দিওঁ যে আমাৰ স্কোৱাডটো ভলীবল চেম্পিয়ন আছিল। স্কোৱাডটো এইখন আমাৰ গ্ৰাউণ্ডখন, এয়া চাওক গোটেই চিমেণ্টেড গ্ৰাউণ্ড হয়। ইয়াতে আমি সদায় এই বুটযোৰ পিন্ধি ড্ৰিল কৰিব লাগে। এইযোৰ ৱেটে চাগে 2যোৰ, মানে একযোৰত চাগে 300 গ্ৰামমানটো হ'ব ন? ঠিকে আছে, এতিয়া আমি বাকীখিনি দেখাম আহক। এইটো আমাৰ ড্ৰিল হল। ইয়াতে আমাৰ আউটডোৰৰ যোনবোৰ ক্লাছ হয়, আউটডোৰ ক্লাছবোৰ ইয়াতে হয়। কিছুমান ড্ৰিল ছেটতো হয়,
এইটো হয় গ্ৰেনেড থ্ৰয়িং প্ৰেক্টিচ। এইটো আপোনালোকক সেই 15 মিটাৰ দূৰৰ পৰা মাৰিব লাগে। এই চাৰ্কেলকেইটাত ভিতৰত পেলাব লাগে, একদম একুৰেচি পেলালে 5 মাৰ্কছ পায়। পিঅ'পি ডেট আৰু 29 নৱেম্বৰ। এয়া আৰু দেখাই যাম ইয়াতে কি কি বস্তু আছে। এইটো আমাৰ মেইন যোনটো দেখাইছোঁ, এয়া আমাৰ পিঅ'পি প্ৰেক্টিচৰ কাৰণে। এয়া চাওক চিটিং এৰেঞ্জমেণ্ট হৈ গ'ল ইমানখিনি পাছৰ পৰা, আৰু গেষ্টক এলাউড নকৰে। অফিচিয়েল যোনখিনি বা ট্ৰেইনিজ থাকে তেওঁলোকে যাবলৈ দিয়ে। ইফালে আমাৰ কি বুলি কয় স্পৰ্টছ কমপ্লেক্স। বিশ্ব শুনা, বাই 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 ন। মই স্পৰ্টছ কমপ্লেক্সটো এবাৰ দেখাই দিওঁ ন। এইটো আমাৰ মেমৰিজৰ কাৰণে লাগিব। একচুৱেলি এইখিনিতে কওঁ, আমাৰ 54 বেছিক কৰ্চত অসমৰ গোটেই DYSP-খিনি ট্ৰেইনিং কৰি আছে। তো আপোনালোকে যোনে ইয়াত আহিবলৈ চান্স পায় তেওঁলোকে 55 বা 56 বেটছ হ'ব। এয়া চাওক, ইয়াত আমি বেডমিণ্টন খেলোঁ, গোটেই উডেন হয়। কালি মানে আমাৰ যোনবোৰ গেষ্ট আহিব, কালি নহয় চৰি পিঅ'পি দিনা যোনবোৰ গেষ্ট আহিব ইয়াতে চবকে দিব। এইবোৰ পূৰা বেডমিণ্টন কোৰ্ট উডেন, এয়া দেখিছে এইবোৰ উডেন হয়। আৰু মই কওঁ ইয়াত মানে সকলোখিনি কোৱালিটি মেইনটেইন কৰে। আপোনালোকে চাব, ইয়াতে এটা মই ফ্ল'ৰ দেখাম, চাব আপোনালোকে যোনে যোনে বেডমিণ্টন চাই বা ফ'ল' কৰে গম পায়। এইবোৰ চাওক, চব ইণ্টাৰনেশ্যনেল কোৱালিটি হয়। আৰু এইবোৰ দেখিছে, এইবোৰ ইয়াতে কালি কি বুলি কয়, আমি গোটেই ইয়েৰটোত যিখিনি ক'ৰ্চ কৰিলোঁ, যিবোৰ ভিডিঅ' ফুটেজ যোনে যোনে লৈছিল, কালি এটা অভাৰঅল কম্পাইল কৰি ভিডিঅ' ইয়াত দেখুওৱা হ'ব। খাই থকা টাইমত মানুহবোৰে সেই ভিডিঅ'বোৰো চাব পাৰিব। এতিয়া আছিফ আৰু গ্ৰাউণ্ড দেখাবানে? বিম বেলেঞ্চ কৰাত সেইটো দেখাবা। ঠিক আছে, এইখিনিতে ভিডিঅ'টো ৰখাইছোঁ, নহ'লে আৰু স্পেচটো অলপ বহুত লাগে ন। ৰ'ব, এইটো চাওক পিঅ'পি ৰেডি। এইটো হ'ব ডাইৰেক্টৰ ছাৰৰ এণ্ট্ৰি। আমি এই ৰাস্তাটোৱেদি এণ্ট্ৰি লৈ পেলাই গ্ৰাউণ্ডত সোমাব লাগিব। জিমটো দেখাম বাৰু, লাহে লাহে দেখাই আছে তাকে। এইটো আমাৰ ড্ৰিল ছেট, ইয়াতে চব ছাৰহঁত বহে। দাদা হাই, এয়া চাওক সকলো গৈছে। আমি অলপ ভিডিঅ' বনোৱাৰ কাৰণে ৰখি দিয়া হৈছে। এইটো হ'ল আমাৰ জিমটো বাৰু আমি ভিতৰৰ পৰা এতিয়া দেখাব নোৱাৰিম, কাৰণ ওপৰত ছোৱালীৰ তলত ল'ৰাৰ। ইয়াতে চাওক, এইটো জুলুক ব্যায়ামশালা, জুলুক জিমনেছিয়াম বুলি হিন্দীত ব্যায়ামশালা। আৰু এইটো চাওক পূৰা গ্ৰাউণ্ড, এইবোৰ চেয়াৰ্ছ আহিছে আমাৰ গেষ্ট যোন আহিব। আৰু এইটো হ'ল ভিডিঅ'টো 1 মিনিট ৰখা দেই, ৱেইট। এইখন আমাৰ গোটেই গ্ৰাউণ্ডখন চাওক। এইখন আমাৰ পূৰা চিমেণ্টেড গ্ৰাউণ্ড। এয়া ফুলেৰে আদি কৰি সজাই দিছে, পূৰা ফ্লেগ লাগিছে। এয়া চাওক, আৰু এই পলত 8টা তেনেকৈ আছে। তাতে 8টাত 8খন নৰ্থ ইষ্টৰ ষ্টেটৰ ফ্লেগ লগোৱা আছে, আৰু চেণ্টাৰত আমাৰ নেপালৰ ফ্লেগ লগোৱা আছে। এতিয়া এইকেইটা হয়, এইটো এটা। তাৰপাছত এইবোৰ দূৰত এইবোৰ দেখিছেনে, এইবোৰ আমাৰ হেৰি হয় ৱেপনৰ ক্লাছ পোষ্ট। এই মেডাম সফিয়া মেডাম হাই। ये एमी, तो एमी हाई बोल दो। हाँ, ये आसिफ का ब्लॉग है। हाँ, এইবোৰ চাওক ৱেপনৰ আমাৰ কি হয় ক্লাছ পোষ্ট। এইটো এইমিঙৰ এপাৰেশ্যন, হোল্ডিং, এইমিং আৰু টিগাৰিং। ভালকৈ ধৰিব লাগে, এইম ল'ব লাগে আৰু টিগাৰ প্ৰেছ কৰিব লাগে। আৰু এখন বাস্কেট কোৰ্ট। আৰু এতিয়া আছিফে আপোনালোকক এজনী আমাৰ ছোৱালী ইণ্ট্ৰডিউচ কৰাই দিব, আমাৰ বেষ্ট ইনডোৰ 53rd বেচিক কোৰ্চ নেপা কেডেট SI फेरी हाँ, एक करके बता दो। This is for police science. हाँ, This is for legal studies. लीगल स्टडीज, This is for forensic. And this is for criminology. ক্ৰিমিনোলজি। ঠিকে আছে, চাবাছ One চাবাছ। more on the way. অঁ, আৰু এটা পাব, কিন্তু তেওঁক আজি দিয়া নহ'ল, সময় কম আছিলে কাৰণে। সিদিনা মেইন পেৰিয়ডত দি দিব, जिस दिन फाइनल पेरियड होगा उस दिन मिल जाएगा। हाँ, baton वाला. और इसके साथ ये ट्रॉफीज भी है ना, 4 ट्रॉफीज भी है। प्लाटून कमांडर। हाँ, ये स्क्वाड थी का प्लाटून कमांडर नाम है फेरी। फेरी हिंस। ठीक है फेरी, थैंक यू। थैंक यू बाय। सो मच। এয়া আমাৰ বাৰ্বাৰ শ্বপ, ইয়াতে আমাক চুলি কাটুৱাই।
তাৰ পাছত আৰু কি বুলি কয় কবলাৰ শ্বপ আমাৰ জোতা চোতাবোৰ যি আছে ঠিক কৰে আৰু স্পৰ্টছ আইটেম চব ইয়াতে থাকে আৰু এইটো বিম বেলেঞ্চ হয় বিম বেলেঞ্চৰ আমি ফটো এখন লগাই দিম বাৰু এতিয়াতো কৰি দেখাব নোৱাৰোঁ কাৰণ এইযোৰ জোতা পিন্ধি এলাউড নাই হা নাই নাই আৰু এইযোৰ জোতা পিন্ধি আমি শ্লিপ খাই যাম ন এইটোতো আপোনালোকে বিম বেলেঞ্চ কৰিব লাগে বিম বেলেঞ্চ কি হয় আসিফে এটা স্ক্ৰীনশ্বট মাৰি লগাই দিব ন এইফালে আমাৰ অফিচাৰ মেচ উনাকটি অফিচাৰ মানে এইবোৰ যোনবোৰ SP SP যোনবোৰ পাছত আহে মানে ইন ছাৰ্ভিচ কোৰ্চৰ কাৰণে গেষ্ট ফেকাল্টি আহে তেওঁবোৰ ইয়াত থাকে এইটোতো দেখাই দিছোঁ আৰু এইটো আমাৰ বইজ পেচাব ৰুম এইটো আমাৰ জিমটো এইটো আমাৰ এটা জেনেৰেটৰ যোনটো সদায় অন থাকে আপোনালোকে সন্ধিয়া হ'লেও আৰামছে বেডমিণ্টন খেলিব পাৰিব ভলীবল খেলিব পাৰিব ঠাণ্ডা দিনত সোনকালে ৰাতি হ'লেও ইয়াত আমি আৰামছে খেলি থাকোঁ আৰু এইটো এটা জুম কৰিছোঁ চাওক পাছিং আউট পেৰেড এই গেটৰ পৰাই আমি পূৰা এণ্ট্ৰি লওঁ ঠিকে আছে আসিফৰ ব্লগটোত আজি ইমানেই আসিফ তুমি এটা ব্লগটো শেষ কৰাৰ আগত কিবা এটা কৈ দিয়া এই ব্লগটো একচুৱেলি এইকাৰণে বনাইছিলোঁ কেলৈ যে নতুন যোনটো 55 বেচিক কোৰ্চ আহিব অসমৰ 144 পষ্ট যদি ইয়াত নেপাত দিয়ে তাৰ কাৰণে এটা মটিভেশ্যনো হ'ব কি হয় নেপাত ইমান এইটো আৰু নিজৰ এটা ফিলিংছ আহিব মটিভেশ্যনৰ যে ভালকৈ পঢ়িম ইয়াত আহি এইটোবিলাক মমেণ্টছত ৰিলাই কৰিবৰ কাৰণে এইটোৱে আৰু থেংক ইউ আৰু আমাৰ নিজৰ মেমৰিজৰ কাৰণেও এটা লওঁ এইখিনিতে এটা ক'লোঁ ইয়াতে কিমানটা ষ্টেপছ আছিলে মই পাহৰি থাকিলোঁ 100+ আছে 106 ন এইকেইটা ষ্টেপছ লৈ পেলাই আমি আমাৰ মেচ পাওঁ কাঞ্চনজংঘা মেচ যোনে কাঞ্চনজংঘা মেচত আহে তেওঁলোকে সদায় এই চিৰিকেইটা উঠিব লাগিব এক বছৰ আৰু দিনটোত নাই কমেও 7-8 বাৰ যেতিয়া 1 মিনিট ড্ৰিল হয় কিমান বাৰ কিন্তু আমি ইয়াত 1 মিনিট ড্ৰিলত 1 মিনিটত আহিও পাইছে ন এইটো হয় প্ৰথমতে আমাৰো ভাগৰ লাগিছিল ইয়াতে কিন্তু এতিয়া ভাল লগা হৈ গ'ল এয়া চাওক হোল্ডিং এইমিং টিগাৰিং আৰু একে সদৌ শেষত আপোনালোকক লাষ্টৰ পৰা ওপৰৰ পৰা একবাৰ ভিউটো দি দিওঁ এইটো এটা দেখিছে এইটো দেখাবলৈ নোৱাৰিলোঁ আপোনালোকে চাওক জুম কৰি দিছোঁ ইয়াত ইনডোৰ ফায়াৰিং ৰেঞ্জ হয় আমি প্ৰথম ফায়াৰিং কৰাৰ আগতে ইয়াৰ ভিতৰত এবাৰ ফায়াৰিং কৰাই লয় এয়া চাওক ওপৰৰ পৰা নেপাখন এই ঠাইখিনি আমাৰ কাৰণে বহুত মেমৰিয়েবল হ'ব ইয়াত আমাৰ সদায় ৰোল কল হৈছিল এইখিনিতে আৰু ইয়াতে আমি বহুত খেল খেলিছিলোঁ বাস্কেটবল মই প্ৰথম নেপাত আহি বাস্কেটবল শিকিছিলোঁ সেয়া এইখনেই আছিলে एक्स्ट्रा नया क्या और भी 1-2 एक्स्ट्रा लगेगा